নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় লকডাউনৰ সময়ত ঘৰতে আছা আৰু তোমালোকৰ ঘৰৰ মানুহে কিজানি এইকেইদিন বাহিৰত কাম কৰিব যাব পৰা নাই যে আৰু জানাই সকলোৱে কাম নকৰিলে বহুতৰে টকা পইচাৰ অভাৱ হয়। এই টকা পইচাৰ অভাৱ হ'লেতো গম পোৱাই বস্তু বাহিনী কিনাৰো অসুবিধা হয়। তেনেহ'লে এই টকা পইচাটো আমাৰ প্ৰয়োজনীয় ন, আৰু টকা পইচাৰ হিচাপটো আমাৰ অতিকৈ প্ৰয়োজনীয়। সেইবাবে আমি তোমালোকক আকৌ আজি টকা পইচাৰ পাঠ শিকাবলৈ ওলাইছোঁ। এয়া চতুৰ্থ শ্ৰেণীৰ টকা পইচাৰ অংক আগৰ পাঠটোৰ পিছৰখিনি এতিয়া মই পঢ়াবলৈ ওলাইছোঁ। চোৱা, মই প্ৰথমতে আগৰ পাঠটোৰ যিখিনি শিকাইছোঁ তাৰে পিছৰ পৰা দেখুৱাইছোঁ তোমালোকক খালী ঠাই পূৰণ কৰা। এয়া চোৱা, 120.30 টকা। দশমিকৰ পিছত এটা টকা মাতিব লাগে। আমি লিখিছোঁ এয়া 120.30 টকা। ইয়াক আমি ইয়াতে কিমান টকা আৰু কিমান পইচা আছে আমি লিখিব লাগে। তেনেহ'লে আমি কি কৰিম যে যিহেতু ইয়াতে দশমিক আছে, দশমিকৰ বাওঁফালে থকাখিনি হ'ব টকা। গতিকে কিমান হ'ব? 120 টকা। 120 টকা। আৰু দশমিকৰ যিখিনি সোঁফালে থাকে সেইখিনি হ'ব পইচা। তোমালোকে মনত ৰাখিবা, দশমিকৰ বাওঁফালে থকাখিনি গোটা অংশ, গতিকে এইখিনি হ'ব টকা আৰু এইফালে আচলতে ভগ্নাংশ। পিছত পাবা, তোমালোকে বুজি পাবা। এয়া হ'ল 0.30 টকা, অৰ্থাৎ এইখিনি দশমিকৰ পিছৰখিনি হ'ব পইচা, 30 পইচা। এতিয়া চোৱা, ইয়াতে আছে 0.50 টকা। গতিকে দশমিকৰ বাওঁফালে কি আছে? শূন্য আছে। গতিকে টকাৰ ঘৰত একো নাই, শূন্য আছে। গতিকে এইটো হ'ব 0 টকা। আৰু দশমিকৰ সোঁফালে কি আছে? 50 টকা লিখা আছে। গতিকে 50টো এইফালে কি হ'ব? দশমিকৰ সোঁফালৰখিনি পইচা, 50 পইচা। বুজি পাইছা নিশ্চয়? তেনেদৰে এইটো কোৱা, এইটো হ'ব 40.05 টকা। তেনেহ'লে দশমিকৰ বাওঁফালে যিহেতু 40 আছে, এইটো কি হ'ব? টকা, 40 টকা। আকৌ দশমিকৰ সোঁফালে আছে 0.5, গতিকে 0.5 পইচা। আমি বাওঁফালে এই 5টো নিলিখোঁ, কি হ'ব? 5 পইচা। বুজি পাইছা নিশ্চয়? যে আকৌ কৈছোঁ, দশমিকৰ বাওঁফালে থকাখিনি টকা পইচাৰ অংকত দশমিকৰ বাওঁফালে থকাখিনি টকা হ'ব আৰু দশমিকৰ সোঁফালে থকাখিনি পইচা হ'ব। এতিয়া চোৱা, আকৌ এটা খালী ঠাই ইয়াতে লিখা আছে। আমি কেনেকৈ কৰিম? যে ইয়াতে দিয়া আছে 20 টকা 75 পইচা। আমি গম পাইছোঁ যে 20 টকা, গতিকে আমি প্ৰথমতে 20 লিখি ল'লোঁ। আৰু টকাটো লিখাৰ পিছত কি লিখিব লাগিব? আমি দশমিক, কাৰণ আমি জানো যে দশমিকৰ বাওঁফালৰখিনি টকা আছিল। গতিকে বাওঁফালে যিটো 20 টকা আছে, ইয়াতে দশমিকটো দিয়াৰ লগে লগে বাওঁফালে 20 টকা হৈ গ'ল, মিলি গ'ল। আকৌ দশমিকৰ সোঁফালৰখিনি পইচা হয়, গতিকে দশমিকৰ সোঁফালে কি লিখিব লাগিব? 75। এতিয়া কথা হ'ল, দশমিক ব্যৱহাৰ কৰিলে ইয়াতে আমি পইচা লিখিব নোৱাৰোঁ, এইটো কি লিখিব লাগিব? টকা। কাৰণ এই গোটেইখিনিয়ে 20.75 টকা। এই দশমিকত যেতিয়া লিখা হয়, এই 75টো টকা হিচাপত ৰূপান্তৰ কৰা হৈছে। 0.75 টকা মানে আচলতে কিমান হ'ব? 75 পইচা। আকৌ চোৱা, 5 টকা 25 পইচা। এইটো কি হ'ব? যিহেতু 5 লিখিলোঁ, আমি জানো যে দশমিকৰ বাওঁফালে টকা থাকে, গতিকে দশমিকটো ইয়াতে বহাই দিয়াৰ লগে লগে বাওঁফালে আহি গ'ল এইটো 5 টকা। আৰু দশমিকৰ সোঁফালে কি থাকে? 25 পইচা। দশমিকৰ সোঁফালে পইচা লিখিব লাগে কাৰণে ইয়াতে কি লিখিছোঁ? 25 পইচা। আৰু দশমিকত ব্যৱহাৰ কৰিলে, দশমিক ব্যৱহাৰ কৰিলে আমি কি লিখিব লাগিব? গোটেইখিনি টকা। বুজি পাইছা নিশ্চয়? এতিয়া চাবা, আমি এটা পিছৰখিনি কৰি দিবলৈ ওলাইছোঁ। এইবাৰ আমি তোমালোকক টকা পইচালৈ পৰিৱৰ্তন কেনেকৈ কৰে তাকে শিকাম। টকাৰ পৰা পইচা, টকাৰ পৰা পইচালৈ পৰিৱৰ্তন। ঠিক আছে? কেনেকৈ পৰিৱৰ্তন কৰিম চোৱা, 3.25 টকা। ঠিক আছে, এনেকৈ আছে। এতিয়া
এইটোক আমি কি কৰিব লাগে সম্পূৰ্ণ 3.25 টকা মানে কিমান পইচা হ'ব মুঠতে আমি সেইটো চাম চাব দেই কেনেকৈ কৰিম এতিয়া চোৱা আমি জানো যে 3 দশমিক তাৰমানে দশমিকৰ বাওঁফালে 3 টকা আছে আৰু দশমিকৰ এইফালে থকাটো পইচা গতিকে আমি কি লিখিব পাৰোঁ এইটো ভাঙি যদি লিখোঁ আমি কি লিখিম 3 টকা আৰু 25 পইচা তোমালোকে নিশ্চয় বুজি পাইছা যে দশমিকৰ বাওঁফালে থকাখিনি টকা আৰু সোঁফালে থকাখিনি পইচা তেনে আমি ভাঙি লিখিলোঁ 3 টকা 25 পইচা কাৰণ দশমিকৰ বাওঁফালে 3 আছে গতিকে 3 টকা দশমিকৰ সোঁফালে 25 আছে গতিকে এইটো 25 পইচা এতিয়া কথা হ'ল তোমালোকে এটা কথা নিশ্চয় জানা যে কি জানো আমি জানো যে আমি লিখিব পাৰোঁ আমি জানো যে 1 টকা সমান 100 পইচা তোমালোকে নিশ্চয় জানা 1 টকাত 100 পইচা হয় কাৰণ তোমালোকে চোৱা 1 টকা এটা হ'বলৈ 2টা 50 পইচা লাগে গতিকে 50 পইচা আৰু 50 পইচা 100 পইচা হ'ল তেতিয়াহে 1 টকা হয় বা 25 পইচা 4টা লাগে 25 পইচা 25 পইচা 25 পইচা 25 পইচা যোগ কৰিলে 100 পইচা হয় গতিকে 1 টকাত 100 পইচা তেনেহ'লে যদি 1 টকাত 100 পইচা হয় তেনেহ'লে কোৱাচোন 3 টকাততো 100 পইচাই হ'ব নেকি 1 টকাত 100 পইচা 2 টকাত 200 পইচা 3 টকাত 300 পইচা হ'ব নতুবা আমি এনেকৈও ভাবিব পাৰোঁ 1তকৈ 3টো 3 গুণ ডাঙৰ গতিকে 3 টকাত 1 টকাত যদি 100 পইচা হয় গতিকে 100 পইচা 3 বাৰ আমি যদি যোগ কৰোঁ বা পূৰণ কৰোঁ 100ৰে 3ক তেনেহ'লে কি হ'ব 300 পইচা তেনেহ'লে কি লিখিব লাগিব এতিয়া যে 3.25 টকা মানে 3 পূৰণ 100 কিয় 3 লগত 100 পূৰণ কৰিলোঁ কিয় আমি জানো যে 1 টকাত 100 পইচা গতিকে 2 টকা হ'লে 2 পূৰণ 100 3 টকা হ'লে 3 পূৰণ 100 4 টকা হ'লে 4 পূৰণ 100 এনেকৈ যিমান টকা হয় তাক 100ৰে পূৰণ কৰিব লাগিব তেনেহ'লে 3 পূৰণ 100 পইচা হ'ল আৰুতো পইচা আছে না নাই কিবা আছে আৰু কিমান পইচা আছে 25 পইচা সেইখিনিও আমি কি কৰিব লাগিব লগ লগাব লাগিব মানে যোগ কৰিব লাগিব আমি যোগ কৰিলোঁ এতিয়া চোৱা 3 পূৰণ 100 মানে 300 পইচা তোমালোকে নোৱাৰিলে কাষত পূৰণ কৰি চাবা 3ৰ লগত 100 যোগ 25 পইচা এতিয়া চোৱা এইটো পইচা দুটা যোগ কৰিব পাৰিম আমি এতিয়া মনত ৰাখিব দেই একক দুটা একে হ'লেহে আমি যোগ কৰিব পাৰোঁ এটা টকা এটা পইচা থাকিলে আমি কিন্তু যোগ কৰিব নোৱাৰোঁ এতিয়া চোৱা 300 পইচা আৰু 25 পইচা যোগ কৰিলে কি হয় মই কাষত বাৰু তোমালোকক দেখুৱাই দিছোঁ ইয়াতে আখৰবিলাক বেয়া হৈছে চোৱা 0 যোগ 5 সমান 5 0 যোগ 2 সমান 2 আৰু ইয়াতে 3 তেনেহ'লে কিমান হ'ল 325 পইচা বুজি পাইছানে তোমালোকে তেনেহ'লে এইবাৰ চাবা আকৌ এটা বুজাই দিম তোমালোকে তেতিয়া নিশ্চয় বুজি পাবা লিখা এইবাৰ আকৌ লিখিছোঁ ইয়াতে চোৱা 0.05 টকা এইটো পইচা লৈ নিব লাগে এটা কথা হ'ল ইয়াতে দশমিকৰ আগত কি আছে 0 আছে তাৰ মানে আমি গম পালোঁ টকাৰ পৰিমাণ 0 একো নাই টকাৰ পৰিমাণ কি 0 টকা আৰু কিমান পইচা আছে 0.5 পইচা মানে কিমান ইয়াতে 5 পইচা 50 পইচা নহয় দেই 5 পইচা তেনেহ'লে আমি আগতহে 0 আছে আমি 0টো নিলিখোঁ কিমান হ'ল এইটো 5 পইচা হৈ গ'ল 0 টকা আৰু 5 পইচা 0 টকাৰ লগত টকা আৰু পইচা এটা কথা কৈছোঁ 0 টকা আমি জানো যে 1 টকাত 100 পইচা গতিকে 0 টকাত 0 পূৰণ 100 টকা ঠিক আছে মই লিখি দিছোঁ একবাৰ তোমালোকৰ কাৰণে যে 1 টকাত 100 পইচা আৰু 0 টকাত এটা টকাত যদি 100টা পইচা থাকে 0 টকাত কিমান হ'ব 0 পূৰণ 100 পইচা হৈ গ'ল আচলতে আমি এইটো টকাটো নিলিখিলেও হয় তথাপিতো তোমালোক বুজাবৰ কাৰণে লিখি দিছোঁ যোগ 5 পইচা কিমান হ'ল 0 লগত 100 পূৰণ কৰিলে 0 হৈ যায়
শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে শূন্যই হৈ যায় হয়। তেনেহ'লে এতিয়া চোৱা 0 পইচা আৰু 5 পইচা যোগ কৰিলে কি হ'ব 5 পইচাই হ'ব। মনত থাকিল নে যে আমি সদায় এই টকাটো পইচালৈ নিব লাগিলে 100ৰে পূৰণ দিব লাগে। মনত থাকিব টকাক পইচালৈ নিব লাগিলে 100ৰে পূৰণ দিব লাগে, এই কাৰণে যিহেতু এটা টকাত 100 পইচা সেইকাৰণে 100ৰে পূৰণ দিব লাগে। যদি এনেকুৱা কথা হয় যে আমি মিটাৰক চেণ্টিমিটাৰলৈ নিব লাগে, আগতে শিকাইছোঁ, তেনেহ'লে এটা মিটাৰত কিমান চেণ্টিমিটাৰ 100 চেণ্টিমিটাৰ হয়নে নহয়? এটা মিটাৰত 100 চেণ্টিমিটাৰ, সেইকাৰণে মিটাৰৰ পৰা চেণ্টিমিটাৰলৈ নিব লাগিলে 100ৰে পূৰণ দিব লাগে। তাৰমানে দুয়োটাৰ যি সম্পৰ্ক যিমান গুণ ডাঙৰ হয় সিমান হিচাপে পূৰণ দিব লাগে। তেনেহ'লে এইটো গম পালা। আৰু বাকী এতিয়া আৰু এনেকুৱা অংক বহুত আছে, বাকীবিলাক মই কৰি দিওঁ, তোমালোকে ঘৰত কৰিবা। এতিয়া আমি পইচালৈ পৰিৱৰ্তন কৰা শিকাম। পইচালৈ পৰিৱৰ্তন। পইচালৈ পৰিৱৰ্তন কৰা। এটা আমি মানে তোমালোকৰ ইয়াতে থকা ক নম্বৰটো কৰি দিছোঁ, কিতাপত তোমালোকে চাই ল'বা কেনেকৈ আছে। এইটো আমি পইচালৈ পৰিৱৰ্তন কৰিম, তোমালোকক অলপ আগতে শিকাইছিলোঁ। এতিয়া চোৱা, এতিয়া 1 টকা আমি কি লিখিম, এইটো দশমিকৰ বাওঁফালে থকাখিনি হ'ব টকা 1 টকা, আৰু দশমিকৰ সোঁফালে থকাখিনি হ'ব পইচা 20 পইচা। পাইছা বুজি? আকৌ আমি অলপ আগতে পাইছিলোঁ যে টকাৰ পৰা পইচালৈ নিব লাগিলে, টকাৰ পৰা পইচালৈ নিব লাগিলে কি কৰিব লাগে, 1 টকাত যিহেতু 100 পইচা, গতিকে আমি কি কৰিব লাগে, যিমান টকা দিয়া থাকে তাৰ লগত 100 পূৰণ কৰিলে পইচা হৈ যায়। ইয়াতে 1 টকাই আছে, তাৰ লগতো কি পূৰণ কৰিব লাগিব, 100 পূৰণ কৰিব লাগিব। 2 টকা থাকিলে 2ৰ লগত 100 পূৰণ কৰিলেও হয়, 3 টকা থাকিলে 3ৰ লগত 100 পূৰণ কৰিলেও হয়। এতিয়া চোৱা 1 পূৰণ 100 পইচা হৈ গ'ল। যোগ আৰু 20 পইচা মানে কি, তাকো লগ লগালে আমি যোগ কৰিব লাগিব, যোগ কৰিলোঁ 20 পইচা। এতিয়া চোৱা 1 পূৰণ 100 মানে 100 পইচা, যোগ 20 পইচা। এতিয়া তোমালোকে নিশ্চয় কাষত কৰি চাব পাৰিবা, 100 পইচা আৰু 20 পইচা, একক দুটা একে হোৱাৰ বাবে আমি যোগ কৰিব পৰা হ'লোঁ। এতিয়া চোৱা আমি লিখোঁতে কিন্তু এককৰ তলত একক, দশকৰ তলত লিখিছোঁ দেই, আৰু তোমালোকে সেনেকৈ লিখিবা, হ'ল পইচা। তাৰ মানে কিমান হ'ব, 120 পইচা। বুজি পাইছা নিশ্চয় তোমালোকে? এতিয়া চাবা এনেকুৱা অংক ইয়াতে বহুতটা আছে, তোমালোকে ঘৰত কৰিবা নে কৰি দিব লাগিব? তোমালোকে চেষ্টা কৰিবা।